নমস্কাৰ। আজি অসমবাসীৰ কাৰণে এটা বিশেষ দিন, কাৰণ আজি জুবিন গাৰ্গৰ হত্যাৰ তদন্ত শেষ আৰু SITয়ে উক্ত তদন্তখিনি আদালতৰ ওচৰত আজি অৰ্পণ কৰিব। আচলতে SITয়ে আদালতৰ 8 তাৰিখে অৰ্পণ কৰা কথা আছিলে চাৰ্জশ্বিটখন, কিন্তু বিশেষ কাৰণৰ কাৰণে আজি 12 তাৰিখ ডিচেম্বৰৰ আজিহে আদালতত গোটেইখিনি গুৰুত্বপূৰ্ণ কথাখিনি চাৰ্জশ্বিটখন তাত দাখিল কৰিব। এই চাৰ্জশ্বিটখন 7000 পৃষ্ঠাৰ হ'ব। এই সম্পূৰ্ণ তদন্তখিনি সেই চাৰ্জশ্বিটত লিখা থাকিবতো, সেইকাৰণে বহুত দীঘলীয়া প্ৰচেছ। আজি 3 মাহ হ'ল, 3 মাহৰ মোটামুটি 3 মাহৰ চাৰ্জশ্বিটখন দাখিল কৰিব। ইয়াত 7000 পৃষ্ঠা থাকিব আৰু 3500 নথি পত্ৰ থাকিব। তাৰমানে নথি পত্ৰ মানে ছিংগাপুৰত ক'ত গৈছিল, কি কৰিছিল, এইবিলাকৰ চব ডকুমেণ্টছ থাকেতো। এই গোটেইখিনি মিলি আৰু বহুত কিবা কিবি আছে, গোটেইখিনি মিলি 3500খন নথি পত্ৰ থাকিব। কিন্তু আজি চাৰ্জশ্বিট দাখিল কৰিব আদালতৰ ওচৰত, কিন্তু যিকেইটা অভিযুক্ত আছে, আমাৰ 7জন অভিযুক্ত ইতিমধ্যে পুলিচৰ তাত এৰেষ্ট হৈ আছে, এই 7জনে কিন্তু জামিন লাভ নকৰিব। আৰু এটা অলপ সন্দেহযুক্ত কথা হৈ আছে কি, জুবিন গাৰ্গৰ হত্যাৰ ক্ষেত্ৰত ওপৰ লেভেলৰ কোনোবা মানুহ জড়িত হৈ থকা বুলি সন্দেহ কৰিছে। এতিয়া আমি সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিচাৰি আছো, আৰু এতিয়া উপযুক্ত যিখিনি চাৰ্জশ্বিট আজি দাখিল কৰিব, সেই চাৰ্জশ্বিট যোগে আদালতে এতিয়া সম্পূৰ্ণৰূপে ন্যায় প্ৰদান কৰিব। এতিয়া আমি সকলোৱে আগ্ৰহী যে আদালতে সম্পূৰ্ণৰূপে শুদ্ধৰূপে সুচাৰুৰূপে জুবিন গাৰ্গৰ ন্যায়টো দিয়ে যেন। এইখিনিয়ে। ধন্যবাদ। নমস্কাৰ।